হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল। এই পেণ্ডেমিক চিটুৱেশ্যনৰ সময়ত ঘৰত থাকি নিশ্চয় সকলোৰে ফ্ৰাষ্ট্ৰেশ্যন হৈ গৈছে আৰু আজি সেইকাৰণে মই আপোনালোকক খুব এটা ধুনীয়া জেগালৈ লৈ যাব বিচাৰিছোঁ। আচলতে মই ইয়াতে আহি পালোঁ, সেইকাৰণে এতিয়া ভাবিছোঁ মোৰ বন্ধুসকলকো এই জেগাটো দেখাওঁ আৰু মোৰ লগতে তেওঁলোকেও উপভোগ কৰক এই সুন্দৰ ঠাইখিনি। আমি আজি আছোঁ ইণ্ডো ভূটান বৰ্ডাৰত, যিটো ৰঙিয়াৰ পৰা সোমাই আপোনাৰ তামোলপুৰ পায়। তামোলপুৰ পাৰ হৈ আহি পেলাই ভালেখিনি আহিব লাগে, তাৰপিছত এই সুন্দৰ লোকেশ্যনটো পোৱা যায়। আৰু ইয়াৰ পৰা কিছু আগলৈ এটা সুন্দৰ পিকনিক স্পটো আছে, ইণ্ডো ভূটান বৰ্ডাৰ ফ্ৰেণ্ডলি পিকনিক স্পট বুলি কয়। কিন্তু আজি আমাক তাতে যাবলৈ আৰ্মিয়ে ৰখালে, কাৰণ যোৱা 3 দিনমানৰ আগত তাতে কিবা এটা দুৰ্ঘটনা ঘটিছে, সেইকাৰণে আৰ্মিয়ে আমাক তাত যাব নিদিলে। তাৰ ওচৰতে এই ৰিভাৰ বেংকটো আছে আৰু সেইকাৰণে ইয়ালৈকে আহি গ'লোঁ। এইটো এটা ধুনীয়া পিকনিক স্পট, কিন্তু শুনিছোঁ সেইটো আৰু ধুনীয়া বোলে। যাব পৰা হ'লেতো দেখালোহেঁতেন আপোনালোককতো মই নদীখনৰ নাম ক'বই পাহৰি আছোঁ। এইখন হ'ল কালা নদী। আমাৰ মাজত আছে জনপ্ৰিয় অভিনেতা, সকলোৰে মৰমৰ জেপি বক্সিদা। বক্সিদা, আজিৰ শ্বুটিংটোৰ বিষয়ে অকণমান আমাৰ বন্ধুসকলক কৈ দিয়ক। আজিৰ শ্বুটিংটো হ'ল আমাৰ এতিয়া বৰ্তমান আছোঁ আমি একদম ভূটান বৰ্ডাৰ। খুব ধুনীয়া লোকেশ্যন দেখিছে, গোটেইটো ধুনীয়া পানীৰ সৈতে। আমি এইটো কমৰিকাটা বুলি কয় আৰু গানটো শ্বুট হৈছে আমাৰ এখন আহিবলগীয়া বৰ্তমান চলি আছে চিৰিয়েলখন, সেইখন হ'ল ৰাখে হৰি মাৰে। খুব ধুনীয়া চিৰিয়েল, চাই আছে মানুহৰ মাজত খুবেই জনপ্ৰিয় হৈছে। আৰু এই চিৰিয়েলখনত অভিনয় কৰিছোঁ আমাৰ বহুতকেইজন নপুৰণি শিল্পী আছে। আমাৰ মহাৰাণী খ্যাত প্ৰস্তুতি পৰাশৰ আছে মেইন লিডত, তাৰপিছত মেইন লিডত মই আছোঁ, তাৰপিছত তোমাৰ ভাস্কৰ বৰ্মন আৰু বহুত কেইজন আৰ্টিষ্ট আছে, আপোনালোকে দেখিলে চিনিয়ে পাব তেওঁলোকক। তাৰপিছত জ্বলিয়ে এই গানটো কৰিগ্ৰাফি কৰিব, খুব ধুনীয়া ছং, এটা ৰোমেণ্টিক ছং। এই চিৰিয়েলখনৰ মাজতে আহিব 51-52 এপিছডত আহিব চাগে। তাৰ কাৰণে আমি ধুনীয়াকৈ ইয়াত শ্বুটিং কৰিব আহিছোঁ। ৰ'দ আহিছে, মাজে মাজে বৰষুণ আহিছে, খুব ধুনীয়াকৈ। তো আপোনালোকে চাই যাতে এই চিৰিয়েলখন আমাক মৰম আদৰ কৰে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ, থেংক ইউ। আৰু লৈ যাম শ্বুটিঙৰ ধুনীয়া ধুনীয়া কিছুমান মুহূৰ্তৰ মাজলৈ। এইটো ষ্টাৰ্টিং আছিলে খালি। থেংক ইউ। কেমেৰাত আছে অমৰ কলিতা। অমৰ অকণমান কইনাৰ সাজ গুচাই, এয়া অমৰ কেমেৰা ৰেডি কৰি আছে। অমৰ লগত আছে এয়া মুন। হাই, এইটো জহনি নিয়া এটা, ইয়াৰ নাম বাবু। মাছখন গুচা আকৌ দেখাই পেলাই পিন্ধি ল'বি। এই আজি ড্ৰোন চলাব আমাৰ হেলিকপ্টাৰ অপাৰেটৰ। ভালকৈ কৰিবি দেই। এয়া হৈছে মিছন কালা নদী পাৰ। এতিয়া নৈ পাৰ কৰি কাপোৰ দাঙি পূৰা মিছন ছাকচেছফুল হ'ব। এতিয়া লাহেকৈ এয়া হৈ গ'ল ছাকচেছফুল। মজা। ৰ'ল একশ্যন। আপোনালোকক লৈ যাম নামেই যাৰ পৰিচয়। এই বক্সিটা গ'ল বাই দি, মই নাম নকওঁ, আপোনালোকে নিজে চাওক। আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা এতিয়া বুট খাই আছে। এই শ্বুটিংটোৰ বিষয়ে অলপমান ক'ব নেকি আপোনাৰ মুখেৰে? ভোক লাগিছে বেছি। ধুনীয়া গান এটা মেঘালী আবাহন থিয়েটাৰত আছিলে, আৰু যিখন চিৰিয়েল চলিছে ৰাখে হৰি মাৰে কোনে, প্ৰথমবাৰ কাৰণে ছোৱালী হৈ ওলাইছোঁ মই। ফুল হাত ফুল শাৰী পিন্ধি, শাৰী তিতি গোটেই ৰং লাগি। আৰু গানটো ইমাজিনেশ্যনত আহে, ভাৱত আহে, গতিকে অলপ ধুনীয়া ধুনীয়া লোকেশ্যন লাগে। আজি বৰ ধুনীয়া লোকেশ্যন এটা পালোঁ আমি। বাট বহি আছে সেইখন ইণ্ডো ভূটান বৰ্ডাৰ ন? ইণ্ডো ভূটান বৰ্ডাৰ, কালা নদী বুলি কয়। আছে, তাৰপিছতে নদী শিল, তাতে আমাৰ এতিয়া শ্বুটিং চলি আছে। এনেও জলি এইবোৰ গান কৰি ভালেই পায়, ৰোমান্টিক একো এক্সপ্ৰেশ্যন দি ভালেই পায়। এই চিৰিয়েলখন চবে আদৰি লৈছে আৰু এই গানটো চোৱাৰ পিছত
আৰু আদৰি ল'ব আৰু প্ৰস্তুতি বা সকলোৱে মৰম কৰে সেইকাৰণে মই নতুনকৈ আৰু ক'ব নালাগে সেইকাৰণে আপোনালোকে চাই থাকক আৰু ধুনীয়া ধুনীয়া মুহূৰ্তলৈ লৈ যাম ইয়াতে ওলাই নাযাওঁ এই গছ গছনিৰ মাজত অকণ কৰিম এইখিনিতো ভাল লাগিছে গ্ৰীনাৰী জোকলৈ নাযাওঁ খাবা দিনা অলপ বুট খাওঁ কল খাওঁ এয়া প্ৰস্তুতি বাহঁতৰ প্ৰসাদ বাৰীৰ কল আৰু দোকানৰ এয়া বুট আৰু মিলাই আছে অঞ্জুৱে আজি তোমাৰ যে এছিষ্টেণ্ট হৈছোঁ এইটো নকলা হ'লে ধন্যবাদ আপোনাক কেনেকৈ মই ধন্যবাদ দিম বাৰু হিৰোইনো কেনেকৈ হেৰি কৰিব পায়নে বাৰু হিৰোইন নাপায় এয়া বুলি কৰা বুলি কয় গুলি কৰিছে ন গুলি কৰিছে গুলি কৰিছে দুইটাই মুখেৰে বুলি কৰি দিছে গুলি কৰিব পায়নি কওকচোন ৰাইজ আপোনালোকে কওক ক'লা হৈ যাব বুলি কৈছে ক'লা বুলি আজি বগা হৈ আছে তাৰমানে মেকআপ কৰি মই বগা হৈ আছো আপুনি কি বুজাব চেষ্টা কৰিছে আজি ডেটত আজি চৰি আগতে যিটো আমি আগতে যিমানখিনি চানবাৰ্ণ হৈছিল আজি চানবাৰ্ণটো নাইকিয়া হৈছে ইমান চানত ৰেচাৰ্চ বাৰ্ণ হোৱা নাই মোৰ চানে নাই যিহেতু ৰ'দটো নায়েই কি হৈ আছে কিহৰ পোহৰ এইটো মানে কি বুজি পোৱা নাই মই আপুনি আমাৰ চিনিয়ৰ আৰ্টিষ্টক আপুনি অপমান কৰিছে ইয়াৰ বিনিময়ত আপুনি আপুনি এইটো বিষয়ে কি ক'ব ৰ'দ আহিছে দেই ধন্যবাদ জানো অপমানৰ বিনিময়ত তোমাক কি লাগিব সেইটো পিছত ক'ম বাৰু এয়া আমাৰ অসমৰ আৰ্টিষ্টে নিজে ছাত্ৰী চেল্ফ চাৰ্ভিচ সেইটো এটা ভাল কথা বাৰু অভিমানী মেঘালী বৰষুণে চকুৱে চুমিলে প্লেবেক roll rolling 1 2 3 go এইটো আমাৰ ছেকেণ্ড লোকেশ্যন আছিলে আজি প্ৰথমতে আপোনালোকক দেখালোঁ আমি কালা নদীৰ পাৰ দেখালোঁ এতিয়া আমি ওচৰৰে অতি সুন্দৰ ঠাই য়েছ ডে ছিকুৱেঞ্চৰ যিখিনি কাম সেইখিনি শেষ হ'ল আমাৰ শ্বুটিং এতিয়াও শেষ হোৱা নাই গানটো এতিয়াও বাকী আছে আৰু কিছুমান ৰোমেণ্টিক পৰ্চন এতিয়াও খুব ধুনীয়া ভাল লগা ৰোমেণ্টিক পৰ্চন এতিয়াও বাকী আছে আপোনালোকক দেখাম সেইখিনি এতিয়া আমি আহি আছোঁ কাৰণ আমাৰ লোকেশ্যন শ্বিফ্ট কৰিছোঁ এতিয়া কেইটা বাজিছে এতিয়া সন্ধিয়া 6:15 হৈছে আমি এতিয়া লাঞ্চ কৰিম তাৰপিছত আমি আকৌ আপোনালোকক লৈ যাম নাইট ছিকুৱেঞ্চৰ মাজলৈ চলা ফিৰ মিলতে हैं roll action roll উঠে সুমাৰে দিউ যেন লাগে 1 2 3 go অতি সোনকালে আপোনালোকে এই ভিডিঅ'টো উপভোগ কৰিবলৈ পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহি আছোঁ আৰু ভিডিঅ' লৈ তেতিয়ালৈ আলবিদা